হনুমানক কলিযুগৰ জাগ্ৰত দেৱতা হিচাপে গণ্য কৰা হয়। বজৰংবলী অষ্ট চিৰঞ্জীৱীৰ মাজত অন্যতম বুলি কোৱা হয়। ধৰ্মশাস্ত্ৰ অনুসৰি কলিযুগত বজৰংবলীয়ে মৰ্ত্যত বাস কৰি আছে। ক্ৰেতা যুগত হনুমানক চিৰঞ্জীৱী হোৱাৰ আশীৰ্বাদ দিছিল ৰামচৰণে। দাপৰ যুগতো তেওঁৰ সৈতে সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৰামচন্দ্ৰই। দাপৰ যুগত কৃষ্ণই অৱতাৰ লোৱাৰ পাছত মহাভাৰতৰ যুদ্ধৰ সময়তো কৃষ্ণক দেখা দিছিল বজৰংবলীয়ে। মহাভাৰতৰ যুদ্ধত কৃষ্ণ যেতিয়া অৰ্জুনৰ ৰথৰ সাৰথি হৈছিল তেতিয়াই বজৰংবলীয়ে তেওঁক দেখা দিছিল। ইয়াৰ পাছতেই কলিযুগত বজৰংবলী মৰ্ত্যলৈ আহে। শ্ৰীমদ ভাগৱত পুৰাণ অনুসৰি কলিযুগত বজৰংবলীয়ে গন্ধমদন পৰ্বতত বাস কৰে। তাতেই তেওঁ ৰামৰ পূজা কৰে। প্ৰচলিত বিশ্বাস অনুসৰি হিমালয়ৰ কৈলাশ পৰ্বতৰ উত্তৰত আছে গন্ধমদন পৰ্বত, দক্ষিণ দিশত আছে কেদাৰ পৰ্বত। সুমেৰু পৰ্বতৰ চাৰিও দিশত অৱস্থিত গজদণ্ড পৰ্বতৰ মাজতে পৰ্বতক প্ৰাচীন কালৰ গন্ধমদন পৰ্বত নামেৰে নামকৰণ কৰা হৈছিল। বৰ্তমান সেয়া তিব্বতত অৱস্থিত। নেপাল পথৰ মানস সৰোবৰ হৈ এই পৰ্বত যাব পাৰি। ইয়াৰ উপৰি ভূটানৰ পাৰ্বত্য পথ অথবা অৰুণাচলৰ পথেৰেও চীন হৈ গন্ধমদন পৰ্বতলৈ যাব পাৰি। এইসমূহৰ উপৰিও অন্য কেইবাটাও স্থানত বজৰংবলীয়ে অৱস্থান কৰে। তাৰ ভিতৰত আছে কিংকিন্তা অঞ্জনী পৰ্বত। ৰামায়ণত এই পৰ্বতৰ কথা উল্লেখ আছে। কৰ্ণাটকৰ কোপ্পল আৰু বেল্লাৰী জিলাৰ ওচৰত কিংকিন্ধাৰ এই পৰ্বতে অঞ্জনীয়ে তপস্যা কৰিছিল। ৰাম আৰু হনুমান সাক্ষাৎ এই পৰ্বততেই হৈছিল। প্ৰচলিত বিশ্বাস অনুসৰি কলিযুগত এই পৰ্বতত হনুমানে বাস কৰে।